গাইস আজি আমি বহুদিন মূৰত গুৱাহাটীৰ কিছুমান জায়গাত ঘূৰিম বুলি ওলাইছো মুনু আৰু মই আৰু ভিডিঅটো যদি আপোনালোকে চাব বিচাৰে তেতিয়া চাই থাকিব লাষ্টলৈ নিশ্চয় গম পাব ক'ত ক'ত যাও কিছুমান জায়গা দেখাবলৈ চেষ্টা কৰিম বলকচোন তাৰ আগতে আমি বাসন্তীখান লৈ লওঁ আৰু বাসন্তীখান লৈ কিনে আমি আৰু কি দি আছো বঢ়িয়া একদম মিঠুন যেন লাগছে না লাগা নাই বুঢ়া মিঠুন গান ওলা পিছে আমি বাসন্তীক লৈ কিনে আৰম্ভ কৰোঁ নাকি এটা হোলীৰ বতৰ ফাগুনৰ মাহ चलिए फिर देर किस बात की ते बलकते आमी भिडिओটো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু কিছুমান জায়গা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম আৰু সঁচাকৈ কিছুমান ভাল ভাল জায়গা দেখুৱাব পাৰিলে মোৰো বেছি ভাল লাগিব আৰু এনেদৰে আসাম ইঞ্জিনিয়াৰিং ষ্টুডেণ্টৰ হোষ্টেলৰ কাষে কাষে আহি কিনে আমি কলেজখন পালোৱে মোটামুটি আৰু এইখনে কলেজখন ইঞ্জিনিয়াৰিং কলেজ আৰু তাৰ লগতে লাগি থকা চানমাৰীৰ ফ্লাইঅভাৰখন তাৰ ওপৰেদি এপাক ঘূৰি ঘূৰি কলৈ লৈ যাওঁ আজি বলকচোন মোৰ লগে লগে আপোনালোকক লৈ যাবলৈ মই চেষ্টা কৰিম আৰু নিশ্চয় ভিডিঅ'টো চাই থাকিলে গম পাই থাকিব আৰু এটা বহুত ধুনীয়া দৃশ্য ইয়াৰ পৰাই বহুত বেছি ভাল লাগে এইটো বামুণী মৈদাম যোৱা ৰাস্তা হৈ গ'ল চানমাৰী ফ্লাইঅভাৰ বুলি ক'লে ইয়াতে বহুতে আড্ডা দিয়ে প্ৰেমিক প্ৰেমিকাবিলাকেও বহুত বহিয়ে ইয়াতে বেছি ভাল লাগে আৰু এইটো গান্ধী মণ্ডপৰ পাহাৰখন দূৰৰ পৰা দেখাই দিছোঁ এবাৰ যিয়ে নহওক এনেদৰে আমি এতিয়া ৰাজগড় হৈ কিনে আমি এতিয়া বাইলেন নাম্বাৰ 1 হৈ পাই গ'লোঁ চানমাৰী কলনী হাই গৈ আছোঁ আমি এতিয়া আমাৰ ধুনীয়া এটা পৰিৱেশ দেখুৱাবলৈ আপোনালোকক আৰু আমাৰ কেমেৰামেন পিছফালে বহি আছে বলকচোন আৰু এনেদৰে আপোনালোকক দেখুৱাই লৈ আহি লেম ৰোড হৈ কিনে মই উগ্ৰতাৰা দেৱালয়ৰ সন্মুখেদি আহি এতিয়া লতাশিল পাম আৰু লতাশিল বুলি ক'লে আপোনালোকে নিশ্চয় জানে লতাশিল বুলি ক'লে সকলোবোৰ প্ৰগ্ৰেম মানে প্ৰথমত হয় ইয়াতে যিকোনো প্ৰগ্ৰেমে ইয়াতে বহুত বেছি ডাঙৰ কৰি হয় বহুত বেছি ভাল লাগে মানে টিকেট চলি আছে আৰু ইন টাইম কিবা নাইকিয়া থাকিলে ভাল লাগে এটা ভাল পৰিৱেশ আৰু সন্মুখত লতাশিল থানাখন আছে ইভাগে আপোনাৰ গণেশ মন্দিৰ আছে খুব সুন্দৰ ঠাই লতাশিল বুলি ক'লে সকলোৱে জানে আৰু ইয়াৰ পৰাই বহুতো কিবাকিবি হৈ থাকে বলকচোন এতিয়া আৰু আগত যাওঁ আগত যাই কি যাওঁ যিয়ে নহওক আমি এতিয়া আগলৈ যাব লাগে আৰু বলক মোৰ লগত আৰু আগলৈ যাম এতিয়া আচল মেইন নাজাৰা দেখুৱাবলৈ ওলাইছোঁ আপোনালোকক আৰু বহুত বেছি ভাল লগা ঠাই মোৰ এইখিনি বহুতেই বেছি ফেভৰেট ঠাই আৰু এইখিনি হ'ল আপোনালোকে গম পাইছে চাগে কেমেৰাত দেখি কিনে আপোনালোকে যিহেতু আহিছে ইয়াতে আৰু লগতে এইখন পাৰ্কখনো ইয়াত আৰু এইটো চৌতি ৰাধিকা পাৰ্চেণ্টি উদ্যান বুলি কয় এইখন উদ্যানত ইমানেই বেছি ভাল লাগে আৰু মই চবতকৈ গুৱাহাটীৰ ভিতৰত এইটো জেগা বেছি ফেভৰেট বুলি ক'ব বিচাৰোঁ কিয় বিচাৰোঁ ইয়াৰে কাষতে যোনটো নদীৰ ফ্ৰেছ হাৱা বতাহ আৰু সঁচাকৈ ক'ব লগা আৰু মনোমোহা দৃশ্য এটা আৰু আপোনালোকে মোৰ কেমেৰাটো দেখি আছে ইমান ধুনীয়া লাগে চাওক এইটোতো ৰাস্তাৰ মই মেইন ৰোডেদি যাই আছোঁ বৰ্তমানতো মই ব্ৰহ্মপুত্ৰৰ কাষে কাষে মানে উদ্যানৰ মেইন ৰোডেদি গৈ আছোঁ উদ্যানখনৰ মেইন ৰোডেদি আৰু ভিতৰত সোমালতে মানে কেনেকুৱা দৃশ্য মানে আপোনালোকে নিজে আহি চাওক আৰু নিজে উপভোগ কৰক লাগে মানে এইখিনি ঠাই মই আহিলে ইয়াত মানে ক'ব নোৱাৰোঁ আজিও সোমাইছোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ কি ধুনীয়া জেগা আছে কি বুলি কয় উমানন্দত যোৱাৰ কাৰণে ফেৰী ঘাটটো আগত আহিছে নহয় ৰাতিপুৱাই আৰু এতিয়া পানী কম হোৱাৰ কাৰণে ইয়াত আহিছে আৰু ইয়াত ইমান ধুনীয়া লাগে মানে একদম ফাগুনৰ বতাহ ধূলা পৰিৱেশ কি ক'ম মানে ফাগুনে একদম নাকত ধূলা সোমাই দিয়ে চৰ্দি লগাই দিয়ে মানে
বলক এতিয়া অলপ তললৈ যোৱাৰ চেষ্টা কৰোঁ আৰু বহুত ধুনীয়া ঠাই আছে তলত আৰু একেবাৰে জাহাজৰ কাষত যোৱাৰ চেষ্টা কৰিম ফেৰীকেইখনৰ কাষত আৰু কিবাকৈ সন্মুখত দেখি দেখিছে মানে পৰিৱেশটো অলপ বেলেগ টাইপত আৰু যিমানে সন্ধিয়া হৈ আহিছে সিমানে বহুত বেছি মানুহ আহিছে আৰু মোৰ বেক চাইডত দেখি এইটো উমানন্দ টেম্পল হয় আৰু কাষেৰে ৰ'পৱে যাই আছে এটা বহুত সুন্দৰ আৰু মনোমোহা দৃশ্য আৰু এইটো এটা ধুনীয়া পৰিৱেশ একদম নেচাৰ মানে কি বুলি ক'ম আৰু মই ক'ব নাজানো ক'লে আপোনালোকে হাঁহিব চাগে আপোনালোকে দেখি আছে মই আছোঁ বৰ্তমান উজান বজাৰৰ নতুন যোনটো ফেৰীঘাট আছে এইটোত আৰু বহুত বেছি ধুনীয়া ঠাই হয় বহুত বেছি ভাল লাগি আছে পিছফালে ইমান ডাঙৰ বৰ্ড এখন আছে এইখন বৰ্ড দেখি আছে আৰু নতুনকৈ বৰ্ডৰ কাম চলি আছে আৰু সকলো ফটোশ্বুট কৰি আছে ভিডিঅ' বনাই আছে তেওঁলোকক চাব পাৰে ভিডিঅ' বনাই ইয়া চাওক মোৰ কাষেদি ইয়াতে পূৰা টিকটকত লাগিছে ছাৰহঁতে পূৰা টিকটক পূৰা হিৰ' বঢ়িয়া আৰু মই এতিয়া মুনো পাগল কৰি দিছোঁ খালি টিকটক কৰে বোলে কিবা টিকটক না টিকেটাক বোলে নাজানো তো ভালকৈ সঁচাকৈ আমেজিং জেগা হয় আপোনালোকে আহক যদি গুৱাহাটী ওচৰে পাছৰে আছে এইটো উজান বজাৰ আৰু মুনু আছে মুনি এক্সপিৰিয়েঞ্চত কিবা কথা ক'ব তাই বোলে বহুত বেছি লাজ লাগি আছে টিকটক টিকটক চালা ভাল লগা ঠাই সঁচাকৈ ভাল লগা ঠাই এটা অলপমান মজা ল'ব আহক কাৰণ ডিম্পুদাই যি গোৱাত যাই কিনে যি কিমান ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আছে হয়তো মই বা আপুনি কোনোবা গোৱাত যাব সম্ভৱ নহ'ব পাৰে কিন্তু ইয়াতে যোনটো মজা পাব তাত বেলেগ এটা মজা হ'ব গোৱাতকৈ বেছি ভাল মজা হ'ব মুনি বোলে আপোনালোকক কিবা ক'ব আৰু মুনিতো জানে ফটো উঠাত পুৰা ব্যস্ত টিকটক কৰি পাগল কৰি দিছে মোক গোটাই আৰু মুনি কি ক'বা তুমি কচোন আমাৰ ৰাইজক সঁচাকৈ গাইছ ইয়াত আহি মোৰ বহুত ভাল লাগিছে জেগাখিনি বহুত ভাল হয় সঁচাকৈ বহুত ধুনীয়া ইয়াতে মানে কি অকল আমিয়ে মানে কি কেমেৰা লৈ মানে ভিডিঅ' ফটোশ্বুট কৰিব আহিছোঁ এনেকুৱা নহয় বহুত মানুহ আহিছে ইয়াতে বেকগ্ৰাউণ্ডটো সঁচাকৈ বহুত দেখাইছোঁ মই বেকগ্ৰাউণ্ডটো দেখাইছোঁ তুমি কি ক'বা তোমাৰ মনৰ ভাষা কি ক'বা ৰাইজে কি ক'বা মোৰতো বহুত ভাল লাগিছে আহি কিনে ইয়াতে বঢ়িয়া ঠাণ্ডা হাৱা লগতে ফেৰী এখন আছে কাষত নদী মুকলি ঠাই পুৰা আৰু আপোনালোকে যদি ইয়াতে আছে ওচৰে পাজৰে এই ঠাইখনলৈ নিশ্চয় আহিব গধূলি টাইমত বিশেষকৈ বেছিকৈ আহিব ইয়াতে বেছিকৈ গধূলি টাইমত যিসকলে জানে তেওঁলোকেতো আহি আছে আৰু যিসকলে নাজানে তেওঁলোকে মোৰ ভিডিঅ'টো চাই হয়তো দেৰি নকৰা কৰি আহক বেলেগ এটা ফিলিংছ পাব ডিম্পুদাই গোৱাত ঘূৰি আছে গোৱাৰ ফিলিংছতকৈ বেলেগ এটা ফিলিংছ পাব আহক হয়তো গোৱাৰ দৰে নাপায় গোৱাতকৈ অলপ বেলেগ এটা মজা বলকতে আৰু এটা বেলেগ জেগাৰ মজা ল'ব যাওঁ মানে যোনটো উজান বজাৰৰ ৰাজভৱনৰ কাষত বেলি ভিউ বুলি ঠাইখিনি আছে সেইখিনি জেগাৰ কাষলৈ আমি এইবাৰ যোৱাৰ চেষ্টা কৰোঁ না কি কয় বলক ওইগিলা কি ৰাস্তাৰ কাষে সেই কি মানে ফুৰিব আহিছিলে কি কাই এইগিলা হাও বাপৰে বাপ সব দেখো প্ৰেমিকা আপোনালোকে দেখি আছে মোৰ ৰাজভৱনৰ ইভাগে প্ৰৱেশ নিষেধ আছে বেৰিকেড লগাই ৰাখিছে মানে ইভাগে যাব নোৱাৰোঁ আৰু যিহেতু মই পাৰ্মিশ্যন ল'ব নিবিচাৰোঁ ইয়াৰ পৰা আপোনালোকক দেখুৱাইছোঁ বহুত ধুনীয়া এলেকা হয় আৰু ইভাগে ৱাটাৰ টেম্পাৰেচাৰৰ কিবা প্লেন এটা আছে প্লেন মানে ইয়াতে পানীৰ কিবা হয় চাগে আৰু কাষতে ব্ৰহ্মপুত্ৰ নদীটো দেখাই পাই আছে ইমান ধুনীয়া ঠাই মানে বহুতে একচুৱেলি চানমাৰী ব্ৰিজৰ ওপৰত বহি কিনে টাইম পাছ কৰে বা ৰোমাঞ্চ কৰে দেখি আহিছোঁ কিন্তু আপোনাৰ কি বুলি কয় এইটো আমাৰ যোনটো খাৰঘুলি আছে খাৰঘুলি তাতেও বহুতে টাইম পাছ কৰে কিন্তু এইখিনি জেগা যি আছে এইখিনি জেগা একচুৱেলি টাইম পাছ কৰিব সেইটো পিছৰ কথা আহি কিনে এটা বহুত মানে মজা এটা বেলেগ এইখন কি চলিছে চলিছে এখন কাম চাম ওলাব দিছি যা যিয়ে নহওক আৰু কিছু দৃশ্য দেখুৱাই আছোঁ আৰু আজি মুনু আছে মুনুৱে খুব বেছি ফূৰ্তি কৰি আছে মানে টিকটকে মেইন বোলে টিকটকটো বেন হৈছে এতিয়া কি বুলি কয় এইটো কিবা বোলে MX টাক বোলে বলক আৰু ইয়াৰ পৰাই তলত যাই কিনে আপোনালোকক দেখুৱাম আৰু ৰোমান্টিক প্লেচ আপোনালোকে দেখি আছে মোৰ কেমেৰাত কিমানবোৰ চিন দেখুৱাই আছোঁ সঁচাকৈ ৰোমান্টিক প্লেচ বহুত বেছি ভাল লাগি আছে আৰু মুনু আৰু মই ৰোমাঞ্চ কৰা নাই ফটো উঠি আছোঁ মানে মোৰ এইবিলাক দেখা পালে কিবা লাজ লাগি যায় আৰু এইখিনি আছিলে আজিৰ উজান বজাৰৰ বেলি ভিউ আৰু বহুত বেছি ধুনীয়া আৰু সুন্দৰ ঠাই আৰু কাষতে এটা সৰুকৈ নিজৰাৰ দৰে পানী বৈ গৈ আছে ধুনীয়া ঠাণ্ডা বহুত ধুনীয়া বতাহ আৰু কাষতে নদীটো বৈ আছে আৰু ইয়াতে এডাল গাছ আছে বহুত ধুনীয়া এই গাছডালৰ তলত মানে বহুত বেছি এটা ৰোমান্টিক
ঠাই বুলি ক'ব পাৰি জাগা যিয়ে নহওক বেলেগনাৰ পৰা আমি বিদায় ল'লোঁ আৰু জিপচিখনৰ পিছে পিছে গৈ আছোঁ এইখন জিপচি ইহঁতও আহিছিল মানে ইয়াতে বহুত বেছি ভাল লাগিলে আৰু ইহঁতৰ পিছে পিছে আমি এতিয়া লাষ্ট ষ্টপেজ যাম দীঘলী পুখুৰী আৰু দীঘলী পুখুৰী এটা বেলেগ এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰ আগতে দীঘলী পুখুৰী আহি পাই গ'লোঁ ফাইনেলি আৰু এইখন ঘোঁৰাৰ গাড়ী চাওক ঘোঁৰাৰ গাড়ী গুৱাহাটী চিটিৰ ভিতৰত এনেকৈ একপাক ঘূৰাই দিব 100 টকা ল'ব বহুত বেছি ভাল লাগে এইখন উঠি এটা মজাই বেলেগ আৰু ইয়াতে আহি দেখা পালোঁ কিবা ইয়াতে দেখোন কিবা বেলেগ এটা প্ৰগ্ৰেম চলি আছে আৰু প্ৰগ্ৰেমটো জানিব পৰা মতে যিটো ইংলিছত কয় LGBTQ মানে আমাৰ এই যোনবিলাক গে বুলি যি কয় তেওঁলোকৰ কিবা এটা অনুষ্ঠান পাতিছে তেওঁলোকৰ ছিকিউৰিটিৰ কাৰণে আৰু এইটো ভিডিঅ'ত মই এইটো ভিডিঅ' দেখাব লগা হ'লে বহুত বেছি দীঘল হৈ যাব তাৰ বাবে এইটো নেক্সট এটা ভিডিঅ'ত পাই যাব আপোনালোকে দীঘলী পুখুৰী যিহেতু আহিলোঁ ইয়াত আহি কিনে এটা বেলেগ এটা দৃশ্য দেখা পালোঁ মানে যি গে লাইফৰ বিষয়ে অলপমান আপোনালোকক ইমান ভালদৰে মই নাজানো এইখিনি মই জানি বুজি এই নেক্সট যোনটো ভিডিঅ' মই আপলোড কৰিম মানে এইটো ভিডিঅ'ত দিলে বহুত বেছি দীঘল হৈ যাব আৰু আজি আপোনালোকক কিছুমান সৰু সৰুকৈ কম সময়ৰ ভিতৰত কিছুমান লোকেশ্যন দেখুৱালোঁ নেক্সট সেইটো ভিডিঅ' আপোনালোকে চাব খুজিছে যদি এইটো চেনেল ছাবস্ক্ৰাইব কৰি থাকিব আৰু যদি ছাবস্ক্ৰাইব কৰাই আছে আৰু তেওঁলোকৰ নটিফিকেশ্যন দবাই ৰাখিব তেওঁলোকৰ এইটো নেক্সট ভিডিঅ'টো মই গেৰ ওপৰত যোনটো ৰেলী কৰিছে মই জানিব পৰা মতে অনুৰাধাৰ পৰাই দীঘলী পুখুৰীটো ৰেলী কৰিছে আৰু ইয়াতে আহি কিনে এটা বেলেগ এটা পৰিৱেশৰ সৃষ্টি হৈছে বহুত বেছি ভাল লাগিলে আৰু সকলোবোৰ আনকমান আমাৰ নৰ্মেল মানুহৰ কাৰণে ৱাও কি এইবিলাক কি মানে কি ড্ৰেছ কি মানে এনেকুৱা যেন লাগিব কিন্তু যিখিনি চৰ্চাত আছে তেওঁলোকৰ কাৰণে এইবিলাক একদম চিম্পুল হয় আৰু একচুৱেলি ইহঁতে অশিক্ষিত মানুহ নহয় বহুত জানা বুজা এটা শিক্ষিত মানুহ হয় তাৰ বিষয়ে মই বা আপোনালোকক দেখুৱাৰ কাৰণে নেক্সট ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব আৰু এইটো ভিডিঅ'তে মই আজি ইমানতে সমাপ্ত কৰিলোঁ বাই ৰ'ব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'টো চোৱাৰ কাৰণে ৰেডি হৈ থাকিব আছে ঘৰত আছে বহুতকেইটা চেলিব্ৰিটি আছে ইহঁতৰ মাজত বহুত বেছি ভাল লাগিব নেক্সট ভিডিঅ'টোত